হেল্ল' এভৰিৱান, আজি মই আহিছোঁ আমাৰ ঘৰৰ নিচেই ওচৰতে থকা এম বজাৰত শ্বপিং কৰিবৰ কাৰণে। ব'লকচোন তেন্তে যাওঁ, কি পাওঁ তাত গৈ শুনিছোঁ তাত বোলে বহুত ধুনীয়া ধুনীয়া অফাৰ আহি আছে, যিহেতুকে পূজাৰ দিন। চ' অফাৰটো থাকিবই ন, গতিকে ব'লক তেনেহ'লে বহুত ধুনীয়া ধুনীয়া কুৰ্তিজ, লেহেংগা, শাৰী চব এভেইলেবল আছে। গতিকে ব'লকচোন যাওঁ, তাত গৈ কি লওঁ চাওঁগৈ। কোনটো कभी भी अनजान लिंक से ऐप डाउनलोड ना करें। सतर्क रहें और अपने पैसों को सुरक्षित रखें। ফাইনেলি মই ইয়াত শ্বপিং কৰি হৈ গ'ল আৰু মোক কাউণ্টাৰ মানে ছিকিউৰিটিজনে ক'লে যে আপুনি কাউণ্টাৰত যাব বুলি ক'লে ছিকিউৰিটিজনৰ ওচৰত। গতিকে মই ইয়াত আহি কিহত চাইন কৰিবলৈ লাগিলে জানেনে? এম বজাৰ এটা বৰ ধুনীয়া অফাৰ দি আছে, অফাৰ বুলি ক'ব পাৰি। আপুনি যদি 500ৰ আপুনি শ্বপিং কৰে তেতিয়াহ'লে আপোনালোকে এটা লটাৰী টিকট পাব আৰু পূজাত সকলোৱে নিজে নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ পালেতো ভালেই পায় ন। গতিকে ময়ো এয়া 1000ৰ যিহেতুকে ওপৰ হৈ গ'ল মোৰ শ্বপিং, গতিকে মোৰ টিকেট কেইবাটাও পালোঁ আৰু মই ইয়াত নিজৰ নামত, এখেতৰ নামত আৰু মা দেউতাহঁতৰ নামত মই টিকেট লৈ আচলতে খেলখন হ'ব দশমীৰ দিনা। গতিকে আপোনালোকে এতিয়াও সময় আছে, আপোনালোকে আহক, আহি আপোনালোকে টিকট এটা নিজৰ নামত নিজৰ ভাগ্য পৰীক্ষা কৰকহি। গতিকে মইতো লৈ ল'লোঁ আৰু লগতে আপোনালোকেও আহক, নিজৰ ভাগ্য পৰীক্ষা কৰকহি এম বজাৰত। আৰু এটা কি ভাল লাগিলে জানেনে, যিটো এম বজাৰত গানটো লগাই আছে সেই গানটো আমাৰ এখেতে গোৱা গান হয়। আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাব, পল কোঁৱৰ বুলি। গতিকে এয়া আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।